অকল যেদি মানুহে ইতিহাস ৰচে তই যেদি বন আৰু আগবাঢ়ি যা তই যেদি বন আৰু আগবাঢ়ি যা ঘৰৰ পৰা ফোন কৰা সত্ত্বেও যে তোমাৰ দেউতা আজি পোৱা নাই পিছদিনা ফিল্ডত বেট লৈ বল খেলি আছিল তেওঁ জেদি আছিল বিৰাট কোহলি আৰু তেওঁ চেঞ্চুৰী ৰান কৰিছিল গতিকে জেদি বন কাৰণ জেদি মানুহে ইতিহাস ৰচিব পাৰে তোৰ খঙক তই জেদি বনা তোৰ খঙক ভয়ক তই জেদ বনা আৰু আগবাঢ়ি যা মাকে কৈছিল যে তোৰ বিয়া পাতিব বয়স হ'ল বিয়া পাত কিন্তু তেওঁ কৈছিল যে মোৰ এই জীৱন এজনী ছোৱালীৰ কাৰণে নহয় এখন দেশৰ কাৰণে ভগত সিং জেদি আছিল আৰু দেশৰ কাৰণে নিজে হাঁহি হাঁহি ফাঁচি লৈ ল'লে আৰু শ্বহীদ হৈ গ'ল তেওঁ জেদি আছিল মহাত্মা গান্ধীক ট্ৰেইনৰ পৰা ব্ৰিটিছে ঠেলি মাৰি পঠাই দিছিল আৰু মহাত্মা গান্ধীয়ে জেদ ল'লে যে এদিন তহঁতক মই মোৰ দেশৰ পৰাই বাহিৰ কৰি দিম গতিকে জেদি বন আৰু জেদি মানুহ নহ'লে তই একো কাম কৰিব নোৱাৰ জেদি বন দৰ্শল মাঞ্জি তেওঁৰ পত্নী বেমাৰৰ কাৰণে এখন পাহাৰ পাৰ হৈ মেডিকেল যাব পৰা নাছিল তেওঁ ঢুকাই গৈছিল তেওঁ জেদ ল'লে হাতুৰে বটালি লৈ 55 কিলোমিটাৰ পাহাৰ 22 বছৰত ভাঙি ৰাস্তা উলিয়াই দিলে তেওঁ ইতিহাস ৰচিলে গতিকে জেদি বন কাৰণ জেদি মানুহে ইতিহাস ৰচে তই জিদ ল মনত তোৰ ভয় তোৰ খঙক তোৰ পথ বনা তই জেদ ল আৰু তই জীৱনত